ঐ কেৰেপে ও চেনাই ধান দাই আছিলো ধান দাই আছিলো চেনাই ধনক বিচাৰি পাওঁ Cenge ekane porai rao mai kitirido সকল বলগে ভাগে মাইৰা নালিং ঐ মাইৰা নালিং। নমস্কাৰ সকলো অসমবাসী। হিতৰথী লক্ষ্মীনাথ বেজবৰুৱাই কৈছিলে আৰু ভূপেন হাজৰিকাই গাইছিলে, আমি অসমীয়া নহওঁ দুখীয়া, কিহৰ দুখীয়া হ'ম, সকলো আছিল সকলো আছে, নুবুজো নলওঁ গম, আমি নিজে শ্ৰম নকৰিলে, নিজে দেশ নগঢ়িলে দেশখন হ'ব নিশেষ। শাওনৰ পথাৰত নাঙলৰ হিৰলোত বোকামতি গোন্ধ লোৱা কৃষকে আঘোণৰ পথাৰৰ সোণোৱালী ধানৰ যি সপোন দেখে, সেই সপোন বৰ্তমান আমাৰ ৰজাপথাৰ চামগাঁৱৰ ৰাইজে কৰা খেতিডৰাত আমি বৰ্তমান উপস্থিত আছোঁ। ৰাইজে এতিয়া ধান কাটি আছে, আপোনালোকে দেখা পাইছে প্ৰায় 150ৰো অধিক মানুহে ইয়াত ধান কাটিবলৈ কাৰণে উপস্থিত হৈছে আৰু পিছফালে দেখা পাইছে বৃহৎ সংখ্যক মানুহে ধান কাটি আছে। আৰু মোৰ সৈতে গাঁৱৰ পৰিচালনা সমিতিৰ সভাপতি সম্পাদক দুইগৰাকী আছে। সেই তেওঁলোকৰ পৰা আমি জানিবলৈ বিচাৰিম যে 16 বিঘা মাটি তেওঁলোকে প্ৰতি বছৰে খেতি কৰি আছে ইয়াত, আৰু এই 16 বিঘা মাটি খেতি কৰি তেওঁলোকে কি কৰে বা গাঁওখনক কেনেধৰণে তেওঁলোকে পৰিচালনা কৰি লৈ গৈছে, এই টকাৰে বা এই ধানৰ টকাৰে কি কৰিবলৈ বিচাৰে, তেওঁলোকে কেনেধৰণৰ আগবাঢ়ি গৈ আছে, এই সকলো কথাখিনি মই তেওঁলোকৰ পৰা জানিবলৈ বিচাৰিম। আহক তেনেহ'লে তেওঁলোকৰ মুখৰ পৰা জানো। আমাৰ চামগাঁও এখন বৃহৎ গাঁও, লাংফুৰিৰ ভিতৰতে আমি প্ৰায় আমাৰ 200টা পৰিয়াল আমি একেলগে বসবাস কৰি আহিছোঁ। আৰু আমাৰ যি আমাৰ সমাজৰ যি 16 বিঘা মাটি আছে, প্ৰতি বছৰে আমি খেতি কৰোঁ আৰু খেতিসমূহ আমি ধান উপাৰ্জিত যি আমাৰ পুঁজি হয়, পুঁজিসমূহ আমি ধনভঁৰালত জমা ৰাখোঁ আৰু বিভিন্ন শিতানত আমি খৰচ কৰোঁ। আৰু আমাৰ মূল কথা হৈছে কি, আমাৰ গাঁওখন সকলো ৰাইজকে আমি একত্ৰিত কৰি একেডাল এনাজৰিতে আমি কেনেকৈ সদায় বছৰ বছৰ বৰ্তি থাকিব পাৰোঁ, সেইটো আমাৰ প্ৰধান লক্ষ্য আছে। আমি আমাৰ মানুহখিনি যাতে আমি একগোট হৈ থাকিব পাৰোঁ, আমাৰ মাজত ভাতৃত্ববোধ মৰম চেনেহ এতিয়া যেনেকৈ আছে, পূৰ্বতে যেনেকৈ আছিলে, আমাৰ পিতামহসকলে যেনেকৈ আদৰ্শ দেখুৱাই গৈছিল, আমি তদ্ৰূপ আমি তেওঁলোকৰ আদৰ্শ মানি লৈ এই গাঁওখন আমি বৰ্তাই ৰাখিবৰ কাৰণে আমি চেষ্টা কৰি আহিছোঁ। এতিয়া আমি চাহ খাই আছোঁ, চাহ মানে চবে খাই আছে আৰু তাৰ মাজতে আৰু দুই এগৰাকী মহিলাই হওক বা পুৰুষেই হওক, তেওঁলোকৰ পৰা কিছু মন্তব্য জানিবলৈ কাৰণে বা আপোনালোকক দেখুৱাবলৈ কাৰণে মই কৰি আছোঁ। তো এতিয়া নবৌৰ ওচৰত আহিছোঁ, নবৌৱে বোলে কিবা এটা গান গায়, তো আপোনালোকেও শুনকচোন বাৰু কি গান গায়। আঘোণৰে পথাৰত পকা ধানে ৰিঙিয়াই ৰোৱনী দাৱনী লৈ জীয়াৰী নে বোৱাৰী চিনিবকে নোৱাৰি লগে ভাগে আহিছোলা আহা আহা লগৰী ধাননি পথাৰলৈ আহা আহা লগৰী ধাননি পথাৰলৈ। হ'ব দেখিলা কেনেকুৱা টেলেণ্ট লুকাই আছে, গম পাইছেনে আপোনালোকে? দেখিছে কি ধুনীয়াকৈ গাই দিলে, নিশ্চয় চাগে শুনিবলৈ ভালে পালে। আৰু ধান কটা পথাৰত আপোনালোকে কি পায় গম পাইছে নহয়? ধান কাটিবলৈ ক'লেগে ফৰিং পায়। কি ফৰিং? তেল ফৰিং। কাকতি ফৰিংটো নাইকিয়া হৈ গ'ল আজিকালি, তেল ফৰিংটো পায়। আৰু তেল ফৰিং চাহ ভাজি লৈ আহিছে এতিয়া ককাই, এইটো আমাৰ চজিজা হে। অ' মজা মজা মজা, দুটামান খাই দিছোঁ আৰু এইকেইটামান খাই দিছোঁ, বেছি নলওঁ হে। ৰাইজৰ কাৰণে লৈ আহিছোঁ। কেইজনমানে খাব পাৰিব? 50জনে খাব পাৰিব, 2-3টা কৰি। আমাৰ ৰাজীৱ ককাই এয়া পানী যোগানত আছে, দেখিছে এয়া। আৰু পানী যোগানধাৰীয়ে কি কৰে এতিয়া আপোনালোকক কি ক'ব? আজি ধান কটা পৰিৱেশ এটা ইমান ধুনীয়া। আজি জীৱংগ ছেক্ৰেটাৰী হিচাপত মই যিখিনি পানী যোগান ধৰি আছো ৰাইজক, ধুনীয়া শান্তিমতে খাই আছে। আৰু লগতে এতিয়া বৰ্তমান চাহ আহিব, চাহ কাটা বিস্কুট লগত ৰাইজে খাব শান্তিমতে বহি। এইবাৰ আমাৰ গাঁও বোৱাৰীসকলৰ ওচৰলৈ আহিছোঁ। এইফালে নবৌ আছে, নবৌৱে কি কৰে, এতিয়া আমি ইমান এটা ধুনীয়া পৰিৱেশত আছোঁ, যিহেতু আজি আপোনালোকে দেখা পাই আছে মোৰ ভিডিঅ'ৰ জৰিয়তে। আৰু নবৌ কেনেকুৱা লাগিছে আজি ধান কাটি? বহুত ভালে লাগিছে। ভাল লাগিছে। গোটেই গাঁৱৰ ৰাইজে সকলোৱে দলে বলে ওলাই আহিছোঁ আমি। আৰু এনেকুৱা প্ৰতি বছৰে আমাৰ সকলো ৰাইজৰ মাজত এইটো ধান কটাটো চলি আহি আছে বৰ্তমান। আৰু আমি সকলোৱে মিলি জুলি আহি আমি ধানবোৰ কাটি গৈ থাকোঁ আৰু সদায় আমি এনেকৈ গৈ থাকিম বুলি আমি আশা ৰাখিছোঁ। আচলতে আমাৰ গাঁওখনৰ যিখিনি সদস্য আছে, প্ৰতিগৰাকী সদস্যই এই ধানখিনিৰ ওপৰতে নিৰ্ভৰ কৰিবলগীয়া হয় গাঁওখন চলাই নিবলৈ কাৰণে। এই ধানখিনিৰ জৰিয়তে যদি আমি
ধুনীয়াকৈ গাঁওখন পৰিচালনা কৰি লৈ যাব পাৰোঁ। ধানখিনি বেচি পেলাই যিখিনি টকা উপাৰ্জন কৰোঁ সেইখিনিৰ লগত ধুনীয়াকৈ আমি চলি যাব পাৰোঁ, গাঁওখন চলাই নিব পাৰোঁ, এইখিনিৰ ওপৰতে ভৰসা। আৰু এইখিনি লগত মানে বহুত সপোন জড়িত হৈ আছে আমাৰ গাঁৱৰ প্ৰতিজন সদস্যৰ। আপোনালোকে চাই থাককচোন ভিডিঅ'টো শেষলৈকে। চিং tiwa Raja Pathare Sam Karaine চিং tiwa হৈ গ'ল। দেখিছে ৰজা পথাৰ আমি তিৱা হয় বুলি কৈছে, চামগাঁও তিৱা হয় বুলি কৈছে। চাওঁ 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 দেখুৱাই দে। কি নাম বোলে এইটো? তেল ফৰিং ন? অ' ঘূৰি পাইছো না, কেঁচা কেঁচা খাই আছে বোলে। চাওঁ 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 ক'ত চাওঁ। কিমান কিমান বলি এতিয়ালৈকে ভাজিলি তাৰমানে? অঁ দেখুৱাই দে। মজা মজা মজা। এটা দিন আছিলে এজনী কাকতি ফৰঙৰ কাৰণে আমি ক'বলৈ গ'লে 1 কিলোমিটাৰ 1.5 কিলোমিটাৰ ফৰিংজনী লৰুৱাই মাৰোঁগৈ। আৰু মানে বাঁহৰ জিকনি লৈ পেলাই নৰা জুই লগাওঁ যেতিয়া কাকতি ফৰংটো উৰে নহয়, আৰু সেইজনী নামাৰালৈকে লৰুৱাই থাকোঁ মানে। অ' খলাৰা ঐ খাজিয়া লাইফ টেঙেকৰাইনে মাহাও লয় মাই খেতিৰি দ টেঙেকৰাইনে পৰাই ৰাও মাই খেতিৰি দ সংগাৰ জীয়া খা ন। দেখিলে কি ধুনীয়াকৈ তেওঁ তিৱা গান এটি আপোনালোকক শুনালে, যে কৈছে আমাৰ খেতি চপোৱা হৈছে আজিতো। সেইটো কাৰণে সকলো যুৱক যুৱতীয়ে পুৰুষ মহিলা আহি আমাৰ খেতিডৰাত উপস্থিত হওক আৰু আপোনালোকে আহি পেলাই খেতি চপোৱা কাৰ্যত লিপ্ত হওক বুলি তেওঁ ধুনীয়াকৈ গাই দিলে। ধান কাটি আছোঁ গাঁৱৰ ৰাইজৰ লগত, যুৱক যুৱতী সকলোৱে মিলিজুলি, যিহেতু ধান কাটিছোঁহে জ্যেষ্ঠসকলৰ লগত, তো ময়ো অলপ চলপ কাটিব লাগিবই, নাকাটিলে নহ'ব ন। এবাৰ আমি গাঁৱৰ যুৱক এজনৰ ওচৰলৈ আহিছোঁ, তেওঁ ধান কাটি আছে। কি ক'বা আজি? সকলো ৰাইজে ওলাই আহিছে দলে বলে, ভাল লাগিছে এনেকৈ। সদায় বছৰে এনেকৈ হৈ যাওক, ভাল লাগে কিবা এটা। আৰু মামা হৈছে শক্তি কাপুৰ হয়, আৰু শক্তি কাপুৰে কি কয় এতিয়া কি ক'ব? ৰাইজৰ ধান কাটিব আহিছোঁ। অঁ ভাল লাগিছে হয়, ভাল লাগিছে ন? হয় হয়। কেইবিঘা মাটি আছে গম পায়নে? ইয়াত 16 বিঘা নেকি? 16 বিঘা মাটি আছে ন? কেনেকৈ নাচি ইমান আমি লৈ ল'লোঁ এতিয়া, মানে আমাৰ লঘু আহাৰেই দিছে, মাংস আমাৰ ব্যৱস্থা কৰা নাই, কিয়নো গাঁওখনলৈ আমি অৰ্থনৈতিক দিশটো আমি উন্নয়ন কৰিবলৈ কাৰণে আমি ৰাইজে ধান মানে খেতি কৰা হৈছে। তো সেইটো কাৰণে আমি অলপ কম খৰচ কৰিছোঁ। বুট ভাজি পানী লৈছোঁ, এয়া পানী এয়া। তো ৰাইজে এতিয়া ইফালে বোৱাৰীসকলে খাই আছে বা জ্যেষ্ঠসকলে খাই আছে, আমি ল'ৰাখিনি এইফালে অলপমান বহিলোঁ, কিছুমানে অলপমান গুচি গ'লগৈ বাৰু দেৰি হৈ যোৱাৰ কাৰণে। তো আজি ভিডিঅ'টো ইমানখিনিতে শেষ কৰিলোঁ। কেনে পালে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰিব যদি ভাল লাগে আজি আমাৰ পৰিৱেশটো। এয়া হৈছে কাৰ্বি আংলং জিলাৰ ৰজাপথাৰ চামগাঁৱৰ 16 বিঘা মাটি খেতি কৰাৰ সোণালী পথাৰৰ দৃশ্য আপোনালোকক আগবঢ়ালোঁ। কেনে পালে আপোনালোকে কমেণ্ট বক্সতটো কমেণ্ট কৰিবই, লগতে শ্বেয়াৰ এটা কৰি দিব। ইমানখিনি আছিল ভিডিঅ'টো আজি। ধন্যবাদ।